আপোনালোক মানে কথা কওঁতে মোৰ একদম বুক চুক ধপধপে কি ধপধপাব লাগে একো ধপধপীয়া কথা নাই একো নাই ৰাম বন্ধুসকল এতিয়া সময় হ'ল ভাটিবেলা আৰু আজি হৈছে ৰবিবাৰ আৰু মোৰ বন্ধুসকলৰ নিশ্চয় সকলোৰে খবৰ ভাল যতো ভিডিঅ' মই ৰাসৰ ভিডিঅ' দি দিছোঁ আপোনালোকে যদি চোৱা নাই ডিছক্ৰিপশ্যনত যায় আপোনালোকে ভিডিঅ'টো চাই ল'ব আৰু আজি হৈছে ৰবিবাৰ আৰু আজিৰ পৰা আমাৰ থমনাৰ যিটো ৰাস মহোৎসৱ চলি আছে তাত মানে সূৰ্য থিয়েটাৰ দুদিনীয়া কাৰ্যসূচী হাতত লৈ আহিছে 3 আৰু 4 আৰু আজি হৈছে 3 তাৰিখ আৰু মই আজি মানে সূৰ্য থিয়েটাৰ চাব যাম আজি আমাৰ টিকেট ৰাখি থৈ দিছে কেতিয়াবা মানে ময়ে আনিছোঁ মানে টিকেটেই চ' আজি আমি থিয়েটাৰ চাব যাম চ' ভাবিলোঁ কি আপোনালোকক আজি মই থিয়েটাৰখন দেখাই দিম প্লাছ কি হয় কেনেকৈ থিয়েটাৰ চাম মানে মানে থিয়েটাৰটো আপোনালোকে চাবিছে কিন্তু সেইটো নহয় এইবাৰ মানে সূৰ্য থিয়েটাৰৰ প্ৰস্তুতি কেনে বা সূৰ্য থিয়েটাৰখন কেনেহেন হৈছে নাটকখন কেনেহেন হৈছে চবখিনি মই কৈ আছোঁ আৰু আজি বুলি ক'লেও ভুল নহয় সকলোৱে জানে মৃদুল দাই ভ্ৰাম্যমানৰ কিং বুলি কৈছোঁ আৰু মই কিন্তু তেওঁ আছে সূৰ্য থিয়েটাৰৰ লগতে খাপলাংকাৰ আলু আছে আৰু মানে আৰু কেইজনমান আছে আৰু চ' আমি যাম তো মোৰ লগত আপোনালোকেও চাব যাব লাগিব মোৰ লগত আজি আপোনালোকেও ঘৰৰ পৰা ওলালোঁ একদম ৰেডি চেডি হৈ জোতা চেণ্ডেল মাৰি তো বলক এতিয়া মোৰ লগত তো সিদিনাখনৰ ভিডিঅ'টোত আপোনালোকতো বাৰু মই চেৰকি দেখাব নোৱাৰিলোঁ কাৰণ অহাই নাছিল তো এইকেইদিন 4-5 দিনমান যোৱাৰ পাছতহে চেৰকি আহি গ'ল তো এতিয়া মই আহি পালোঁ হলৰ ভিতৰত আৰু হলৰ ভিতৰত আহি ৰখি আছোঁ আমাৰ দাদাক মৃদুল দাক ৰখি আছোঁ তো তেওঁ কৈছে অলপমান দেৰি হ'ব আহি আছোঁ বুলি কৈছে বৰ্তমান মই আছোঁ থিয়েটাৰৰ পৰা মানে এতিয়া অলপ পাছত ৰাইজ বহি যাব আৰু এতিয়া মই আছোঁ চাব আহিছোঁ মানে আমাৰ টিকেটটো মানে অলপ সিফালে আছে সহস্ত্ৰ ৰাইজ অলপ পাছত ইয়াত বহি যাব আৰু ইফালে ছেটিংছৰ কাম বৰ্তমান চলি তো এতিয়া পেণ্ডেলৰ আগত এজন দুজনকৈ দৰ্শক আহি আছে এজন দুজনকৈ সকলো দৰ্শক আহি আছে লাহে লাহে ভিৰ হৈ যাব একদম পেণ্ডেলৰ আগত চাই থাকক তো থিয়েটাৰৰ পেণ্ডেলৰ আগত মানুহ চাওঁহে মানুহ বাপৰে বাপ ইমানখিনি দৰ্শক মই এইবাৰহে প্ৰথম দেখিছোঁ থমনাত তো এতিয়া মোৰ লগত আছে দাদাৰ কোনো প্ৰয়োজন চিনাকি দিয়াৰ প্ৰয়োজন নাই তো দাদাই অলপমান কিবা কৈ দিব আমাৰ থমনাত আহি কেনেকুৱা লাগে মই সকলোকে মোৰ ৰাসৰ ওলগ জনাইছোঁ আৰু থমনালে আজি আমাৰ প্ৰথম দিন ইয়াত কিন্তু এটা ব্যতিক্ৰম কাৰবাৰ হৈছে আচলতে আমাৰ মোৰ কেঁচুৱাই কানিচাখন দ্বিতীয় নিশাৰ নাটক হয় আজি প্ৰথম নিশাই তেওঁলোকে দুটা দৰ্শনী মানে ব্যৱস্থা কৰিছে হয় হয় কাইলৈ এইখনেই হ'ব চাগে মই আহি মাত্ৰ জাষ্ট পালোঁ গতিকে মোৰ ফালৰ পৰা সকলোকে মই ৰাসৰ ওলগ জনাইছোঁ আৰু আমাৰ এটা ভাল আজি খবৰ আছে কি ইয়াতে থমনাতে আমি 100টা মোৰ কেঁচুৱাই কানিছে 100টা চোৰ সাক্ষী হ'ব প্ৰত্যেকে গতিকে সকলোকে মই সাদৰ নিমন্ত্ৰণ জনাইছোঁ আহক আজি আহক কাইলৈ আহক এই দুটা দিন আমাৰ লগত একেলগে নাটক কৰক নাটক চাওক গতিকে এটাই কওঁ যে নাটক কৰা চোৱাৰ মাজত এটা ৰিলেশ্যন সম্বন্ধ হ'ব লাগে যিটো সম্বন্ধ থিয়েটাৰত ভ্ৰাম্যমান থিয়েটাৰত হয় সকলোকে আমন্ত্ৰণ জনাইছোঁ বহুত ক'ব নোৱাৰোঁ কিয় আপোনালোক মানে কথা কওঁতে মোৰ একদম বুক চুক ধপধপে কি ধপধপাব লাগে একো ধপধপীয়া কথা নাই একো নাই তোমালোকে আমাৰ দৰ্শক হয় বহুত ধপধপৰ কথা নাথাকে এতিয়া আমি সকলোৱে থিয়েটাৰ চাম তো আপোনালোকে আহিব কালি মোৰ কেঁচুৱাই কান্দি আছে সেইখন নাটক আছে আজিও মোৰ কেঁচুৱাই কান্দিছে আজিও আছে বাৰু তো মই চাম এতিয়া অলপ পাছতে আদলৈ আমি থমনা ৰাগ মহোৎসৱৰ এই পবিত্ৰ ভূমিত থিয়েটাৰ সূৰ্যৰ পৰিয়ালবৰ্গৰ তৰফ ভাল লগা খবৰ ভাল লগা মুহূৰ্ত আমি উদযাপন কৰিবলৈ লৈছোঁ আৰু আমাৰ এই পৰম সৌভাগ্য যে আমি 91 সংখ্যক থমনা ৰাস মহোৎসৱৰ আজিৰ আমাৰ এই নাটকৰ দৰ্শকখিনিৰ লগত আমি এই সুন্দৰ অনুষ্ঠানটো একেলগে উদযাপন কৰিম 100টা দৰ্শনী আমি আজি পূৰ কৰিম এটি হাত চাপৰি হ'ব লাগে মোৰ কেঁচুৱাই কান্দিছে মই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ আজি এই অনুভৱত ধন্যবাদ সকলোকে সেৱা জনাইছোঁ এতিয়া আমাৰ সন্মুখত বহি আছে ভগৱানসকল এই ভগৱানৰ কাৰণে আজি আমি এটা বিৰল মুহূৰ্তত উপস্থিত হৈছোঁ এই নাটকখনে আজি 100টা দৰ্শনী আছে অফিচ চাবলৈ মন যোৱা নাই ভাবিছোঁ অকণমান আজি পৰিবাৰক সময় দিওঁ
তো তেনেকৈ সিদিনাখন থিয়েটাৰ শেষ হৈ গ'ল আৰু সিদিনাখন আছিল 3 তাৰিখ, আজি হৈছে 5 তাৰিখ, মানে মই ভিডিঅ'টো কৰিছোঁ এদিন পাছত। আৰু কি হ'ল জানেনে আপোনালোকে, সিদিনাখন থিয়েটাৰখন চাই বহুত বেছি ইম'চনেল হৈ গ'লোঁ, বহুত বেছি মানে বহুতৰে চবখিনি ইম'চনেলে হৈ গৈছিল, মানুহখিনি মানে একদম ভিতৰত সোমাই গৈছিলোঁ থিয়েটাৰৰ। তো একদম বহুত বেছি ভালে নাটক হৈছে, বহুত বেছি ভাল নাটক হৈছে, কাৰণ ইমান ইম'চনেল মানে একদম মানে ভিতৰত সোমাই যোৱা এখন নাটক, একদম মন চুই যোৱা এখন নাটক, আপোনালোকে চাব। তো সেয়ে আশা ৰাখোঁ তাৰিখ আৰু পেণ্ডেলো ভাঙি গ'ল আজি, মানে সূৰ্য থিয়েটাৰ গ'ল এতিয়া নলবাৰী, আমাৰ থমনাৰ পৰা নলবাৰী গুচি গ'ল, পেণ্ডেল আজি পুৱা ভাঙি গ'ল। আৰু মৃদুল দা আহিছিল আমাৰ ঘৰত কালি আহিছিল আমাৰ ঘৰত, কালি আহিছিল গধূলিবেলা, মানে চাহ খোৱাকৈ আহিছিল। মই মানে তেওঁৰ লগত আগৰ পৰা কণ্টেক্ট আছিল, যিহেতু মই মাতিলোঁ, তেওঁ আহিছিল। চ' আহিম বুলি কৈও আহিছিলোঁ, আৰু আহিছিল তেওঁ কালি আৰু আজি পুৱা তেওঁ গুচি গ'ল, প্ৰায় 11টামান বজাত তেওঁ গুচি গৈছে, মানে নলবাৰী গুচি গৈছে। চ' যোৱাৰ আগে একবাৰ মাত দিও গৈছে, আমাৰ মানে আগেদিয়ে গৈছে, চ' তেওঁ মাত দি গৈছে। তো সেয়াই আজি পূৰা সূৰ্য থিয়েটাৰ পৰা গুচি গ'ল নলবাৰী। আৰু কালিৰ পৰা আমাৰ ইয়াত থমনাত হোৱা ৰাস মহোৎসৱো শেষ। তো বহুত বেছি বেয়া লাগিব, হয়তো এটি ভিডিঅ' থিয়েটাৰৰ শেষ, কিন্তু আজি এটা নতুন ভিডিঅ' কৰিম যে আজি লাষ্ট আজি আমাৰ থমনাত ৰাস লাষ্ট। চ' এই ভিডিঅ'টো আজি গধূলিয়ে মই আপলোড কৰিবলৈ চেষ্টা কৰিম, চাওঁ কি হয়। তো আপোনালোকে চাব, মৰম দিব।